What? আরে দুবা হাগিছো পয়সা দিছো ন হেল্ল' গাইজ মই অভিয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ অভি এণ্টাৰটেইনমেণ্টৰ অন্য এটা ভিডিঅ'লৈ আজি আমি গৈ আছোঁ চেন্নাই মেৰিনা বিচলৈ আৰু মেৰিনা বিচখন আপোনালোকে হয়তো বহুতেই দেখিছে আৰু বহুতেই দেখা নাই তথাপিও যিসকলে দেখিছে তেখেতসকলে মোৰ লগত আজি চাওঁগে ব্লগ আৰু ইয়াৰ মোৰ লগত আছে মনোজ আৰু আগত গৈছে বিশ্ব চ' তেওঁক লগ কৰিম আৰু একেলগে যাম পালোঁ বৰ্তমান চিটুৰ এইটো আন্ধ্ৰ প্ৰদেশৰ চিটুৰ হয় চ' ইয়াৰ পৰা আমি বাছত উঠিম আৰু বাছত এনেকৈ যাম আপোনালোকে চাই থাকক বৰ্তমান সোমাইছোঁ হোটেলত বৰ্তমান আহি পোৱা নাই আমাৰ কোকা-কোলা লৈছোঁ পানী লৈছোঁ আৰু এইটো আছে মুনুৰ এতিয়া বাজিছে প্ৰায় 11টা তাৰপিছত আমি হোটেলত কিবা চাওমিন খাই আহিলোঁ এতিয়া যাম আমি হোটেল এখন বুক কৰিব লাগিব নহ'লে লজলৈ যাম চাওক গাইজ চাওক এইখনেই হৈছে ৰাতিৰ চেন্নাই মহানগৰী এতিয়া আমি আহি পালোঁ ৰুমত এইফালে ব্ৰাছ কৰিব আহিছে ব্ৰাছ কৰি ব্ৰাছ আনিবলৈ রাস্তা লৈছো এইফালে এতিয়া ব্ৰাছ কৰিব চ' আমি কালি ৰাতিপুৱা যামগৈ ন কেইটা বজাত যাম মেৰিনা বিচলৈ চাৰিটা 5টামান বজাত যাম চাগে ৰাতিপুৱা নিশ্চয় লগ পাম আজিলৈ গুড নাইট The next morning Hello guys, good morning from Chennai. বৰ্তমান শুই উঠা নাই 6টা বাজিলে তাৰপিছত এতিয়া অকণমান ফ্ৰেছ হৈ আমি মেৰিনা বিচলৈ যাম ভিডিঅ' বনাই লৈ আহিম আৰু আপোনালোকক দেখুৱাম তেতিয়াহ'লে চাই বিশো হাগিলে দেখি আরে দুবা হাগিছো পয়সা দিছো ন চাই দুবাৰ হাগিছে বোলে পইচা দিয়াৰ কাৰণে এতিয়া আমি যাবলৈ ওলাইছো মেৰিনা বিচলৈ মানে পুৰা ৰেডি এতিয়া আমি যাম তোমাৰ ৰুমৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া বিচলৈ যাম এফালে অটো আছে অটোত যাম চাগে খোজকাঢ়ি যাবি হা ঐ আচ্ছা খোজকাঢ়ি যাম আমি বেছি দূৰ নহয় বুলি কৈ আছে ব্ৰেকফাষ্টটো ক'ৰবাত কৰি ল'ব পাৰিলে ভাল আছিলে কিন্তু এতিয়া দোকান খোলাই নাই আমি ইমান সোনকালে আহিলোঁ আৰু সোনকালে গ'লে ভাল মানে তাতে মানুহ বেছি নাথাকিব লগতে ইমানখিনি গৰম নহ'ব আমি পাই গ'লোঁ সাগৰৰ পাৰ পাই যোৱা নাই অকণমান বাকী আছে এইফালে পূৰা বগা বগা দেখিছে আপোনালোকে এতিয়া ব্ৰেকফাষ্ট ইয়াতে কৰি ল'ম চাহ খাই ল'ম অকণমান কি দি ভাবিছা এইফালে আছে সাগৰৰ পাৰ আমি তাতে যাই আছোঁ অকণমান পিছত আপোনালোকে চাই থাকক এইখনে হৈছে মেৰিনা বিচ তুমি মোৰ মন জোছনা হৃদয়ৰে হাসনা আসল মজাটো মানে এইবোৰ দুটাই পোৱা নাই কিবা ফোন কৰি গৈ আছে বাপ্পা ঐ কিনো বাপ্পা ঐ কিনো
তো গাইজ আমি মানে অহাটো বেছি ৰাতিপুৱাতে আহিলোঁ তাৰপিছত এতিয়া ইয়াতে আহি এনজয় অকণমানো কৰাই নহ'ল ইফালে একো দোকান নাই একো নাই দোকানবিলাক খোলা নাই আকৌ এবাৰ আহিব লাগিব আমাক আকৌ এবাৰ আহিম তেনেহ'লে এতিয়া ৰুমত যাওঁ আৰু ৰুমত গৈ অকণমান কিবা ভাত চাত খাই লওঁ তাৰপিছত আহিম আকৌ এবাৰ লগ পাম ফাইনেলি আমাৰ আহি গ'ল খানা আৰু মই আছোঁ দেখিছে মুনু যে এতিয়া আমাক খানাখিনি ৰেডি কৰি দিব ন দিব বা অকণমান ৰুমটো এৰি যাব লাগিব যিহেতু অকণমান নাচি যাম বুলি ভাবিছিলোঁ কিন্তু মোক অকণমান লাজ লাগি আছে গাইজ তো আমি ৰুমৰ পৰা খানা চানা খাই ইয়াতে ওলাই আহিলোঁ আকৌ এবাৰ এতিয়া গা চা ধুই ক'ত যাম ৰুমলৈ যাম আমি এতিয়া মানুহ বেছি হৈছে অকণমান ভাল লাগিব চাগে অকণমান দেৰি পিছত আমিও গা ধুম অকণমান পিছত গা ধুম আগতে মাছ বিচাৰি আহোঁ মাছ মিছা মাছ কেঁকোৰা কোনফালে পাই বিচাৰি পাই আহিম খাব পালোঁ নাই আমি পাই গ'লোঁ কেঁকোৰাৰ দোকান আপোনালোকে ইয়ালৈ আহিলে মাছ চাছ খাবই লাগিব মেইন ইণ্টাৰেষ্ট আপোনালোকে যদি আহে কেতিয়াবা খাব কেঁকোৰাৰ ঠেং এইটো না আমি ইয়াতে বৰ্তমান কেঁচা বস্তু কিবা এটা খাম কি খাবে আগত আমি মাছ খাইছিলোঁ তাৰ কাৰণে বহুত তেল দিলোঁ এতিয়া আমি এইটো টেঙাটো কি বুলি কয় এইটো টেঙা অসমীয়াত কি বুলি কয় জানো ময়ো নাজানো হেল্ল' ডিব্ৰুগড়বাসী অসমীয়াত কি বুলি কৈছোঁ এইটো বামলখী বামলখী বুলি কয় বোলে নাই দিয়া দে দেংগে না খাই যাবি আমি মুকুতা পাথৰ বিচাৰি আছোঁ মুকুতা পাথৰটো বহুতেই প্ৰয়োজন কাৰণ ইয়াতে অৰিজিনেল পায় বুলি শুনিছোঁ অসমত হ'লে মানে ডুপ্লিকেটো হ'ব পাৰে ইয়াতে অকণমান কম দামতো পায় ইয়াতে কিমানকৈ পায় সকলোখিনি দেখুৱাম আপোনালোকক ভিডিঅ'টো চাই থাকক শেষলৈকে এতিয়া আমি গাঁও ধুম ন গাঁও ধুম
এতিয়া আমি ইয়াতে গাও ধুম অকণমান, তাৰপিছত যামগৈ। যিখিনি আছে সকলোখিনি দেখুৱালোঁ আপোনালোকক। মই এতিয়া অকণমান সাঁতুৰিব যাম, সাঁতুৰিব মানে গা ধুব যাম আৰু দেই। গা ধুই আহিলোঁ, এতিয়া আৰু অকণমান গা ধুম। মোটামুটি গা ধুলোঁ 1 ঘণ্টামান, বহুত নিমখীয়া লাগি গ'ল, চকুবিলাক অকণমান ফুৰিছে। অকণমান গা ধুই যাম। এইফালে আছে টেটু শ্বপ, টেটু বনাব খুজিলে এইফালে বনাব পাৰিব।